Hello friends, welcome back to my channel. আজি মোৰ ঘৰত একদম ৰাতিপুৱা ডাঙৰ ৰৌ মাছ এটা দিছে দেউতাই কিনিলে আৰু মই আনিলোঁ মাছৰ পেটুটোৰ লগত লাই খাবলৈ ঘৰৰ একদম ফ্ৰেছ লাই চিঙি লৈ আহিছোঁ আৰু এতিয়া মই মাছৰ পেটু আৰু লাই শাক দি পেলাই এটা ভাজি বনাম যোনটো অকণ খাৰৰ নিচিনাও হয় মানে অকণ চৌদা দিম তাত আৰু লগতে হেৰি হ'ব এইটো অলপ এইটো যে মাছৰ টেঙা বনাম আহকচোন কেনেকৈ বনাই চাওঁ আহিব লাগে মই প্ৰথমতে মাছৰ টেঙা বনাম তাৰ বাবে মই 4টা বিলাহী 3টা আলু ভালদৰে কাটি লৈছোঁ মই ডাঙৰ কফি মাগটোত 2 কাপ পানী দিছোঁ আৰু এতিয়া মই নিমখ আৰু হালধি দি দিম এতিয়া ভালদৰে চামুচেদি মিক্স কৰিম গোটেই হালধি নিমখখিনি আৰু প্ৰেছাৰ কুকাৰটো ভালদৰে ঢাকন মাৰি পেলাই গেছ ষ্টভত উঠাই দিম আৰু কুকাৰটোত যেতিয়া 2টা চিটি মাৰিব তেতিয়া আমাৰ মাছৰ টেঙাখিনি হৈ যাব মই ভালদৰে মাছৰ পিচকেইটা ধুই লৈছোঁ এতিয়া হালধি দিছোঁ আৰু নিমখ দিছোঁ আৰু এতিয়া হালধি নিমখখিনি ভালদৰে মাছৰ পিচকেইটাৰ লগত মিক্স কৰি দিম এয়া চাওক ৰেডি ভাজিবলৈ মাছৰ পিচকেইটা তেলত ফ্ৰাই হ'বলৈ দি দিছোঁ লাহে লাহে জানেনে মাছ ভাজিলে সদায় মোৰ গাত তেল পৰে ফুটি আহি সেইকাৰণে মই আগত এখন শিল লৈ লওঁ কেৰাহীখনৰ ঢাকনাখন কেপ্টেইন আমেৰিকাৰ শিলৰ নিচিনাকৈ আগত থৈ দিওঁ মই এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল এইখিনি মই এতিয়া কাঢ়ি পেলাই এক্সট্ৰাকৈ থৈ দিম তৰকাৰীটোত দিবলৈ এতিয়া আমি প্ৰেছাৰ কুকাৰটো খুলি পেলাই আলু বিলাহীখিনি মেছ কৰিম ভালদৰে যাতে টেঙাটো একদম টেষ্টি হয় মই মাছ ভজা তেলখিনিতে 5 ফোৰণ 1 চামুচ দিছোঁ এতিয়া বিলাহী আৰু আলুৰ আঞ্জাখিনি দি দিম চাওক কি সুন্দৰ হৈছে ৰংটো একদম ৰঙা হৈছে বিলাহীৰ এতিয়া মই ঢাকনখন লগাই পেলাই বইল হ'বলৈ দিছোঁ আঞ্জাখিনি বিলাহীৰ গোন্ধটো ইমান ধুনীয়া আহিছে নহয় অকণমান এতিয়া মই নেমু চেপি দিম টেঙা আঞ্জাত নেমু নিদিলে মোৰ খাই ভালেই নালাগে আপোনালোকে কিন্তু স্কিপ কৰিব পাৰে যদি বেছি টেঙা খাব বিচৰা নাই কিন্তু বহুত ভাল লাগে দেই খাই পেলাই এতিয়া মাছৰ পিচ কেইডোখৰ দি দিম আৰু 1 মিনিটৰ কাৰণে ঢাকনি লগাই দিম এয়া ৰেডি হৈ গ'ল আমাৰ মাছৰ টেঙা আঞ্জা গাৰ্নিচিঙৰ বাবে মই ধনিয়া দি দিছোঁ মই এতিয়া বনাম লাই শাকৰ ভাজি এটা পেটুৰ লগত মাছৰ প্ৰথমতে মই 1 চামুচ তেল দি লৈছোঁ গৰম কেৰাহীত তেলখিনি গৰম হ'লে 5 ফোৰণৰ গুটি 1 চামুচ দি দিব এতিয়া নহৰু আদা জলকীয়াৰ পেষ্ট দি দিব চাই থাকিব যাতে পেষ্টখিনি জ্বলি নাযায় এতিয়া মাছৰ পেটুখিনি দি দিব আৰু পেটুখিনি ভালদৰে ভাজিব দেখিছেনে কিমান তেল ওলাইছে পেটুখিনিৰ পৰা সেইকাৰণে মই অকণমানহে তেল দিছিলোঁ একদম প্ৰথমতে এতিয়া বেকিং সোডা দিব একদম 1 পিঞ্চ দিব বেছি নিদিব যাতে টেষ্টটো নোলায় বেকিং সোডাৰ আৰু ভালদৰে ভাজিব মাছৰ পেটুখিনি 1 চামুচ নিমখ দিছোঁ আৰু কাটি থৈ দিয়া লাই শাকখিনি দি দিছোঁ এতিয়া ভালদৰে লাই শাকখিনি ভাজি থাকিব দেখিছেনে লাই শাকৰ পৰা কিমান পানী ওলাইছে যেতিয়ালৈকে পানীখিনি নুশুকায় ভাজি তেতিয়ালৈকে ভাজি থাকিব
এয়া হৈ গ'ল আমাৰ লাই শাকৰ ভাজি। এতিয়া মই ৰহৰ দালিখিনি তেল মাৰিম। গৰম তেলত মই গোটা জিৰা কেইটামান দি লৈছোঁ। দেখিছেনে জিৰাখিনি ফুটিছে। এতিয়া তেজপাত এখিলা দি দিছোঁ। কেঁচা জলকীয়া দুটা দিছোঁ। পিঁয়াজ আধা ফাল কাটি থোৱা দিছোঁ। হালধি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই পেলাই চেনি দি দিম, কাৰণ ৰহৰ দালিত চেনি নহ'লে ভালেই নালাগে খাই। দালিখিনি মই নিমখ 1 চামুচ দি পেলাই আগতে বইল কৰি থৈছোঁ প্ৰেছাৰ কুকাৰত। এতিয়া মই গোটেই দালিখিনি দি দিম কেৰাহীখনত। কেৰাহীখনত অকণমান দালিখিনি সিজিবলৈ দিম। এতিয়া এয়া আমাৰ দালি ৰেডি হৈ গ'ল দেই। এতিয়া মই লাষ্ট এটা ভাজি বনাইছোঁ ফুলকবি, আলু, ফ্ৰেঞ্চ বিন আৰু গাজৰৰ। আপুনি যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।